তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ। তো আপোনালোকে এইটো ভিডিঅ' থাম্বনেইলখন চাই গম পাইছে যে এইটো ভিডিঅ' মই কি কাৰণে বনাবলগীয়া হৈছে। চ' আপুনি যদি ইউটিউবত কি ভিডিঅ' দিব খুজিছে তেনেহ'লে আপুনি প্ৰথমতে আপোনাৰ চেনেলটো ভেৰিফাই কৰি ল'ব, আৰু এতিয়া মই ভিডিঅ'টো কেনেকৈ দিব তাক এতিয়া দেখুৱাই দিম। চ' প্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা ইউটিউবটো এনেকৈ অ'পেন কৰি ল'ব। এনেকৈ অ'পেন হ'ব। এনেকৈ অ'পেন কৰি লোৱাৰ পাছত আপুনি কি কৰিব, আপোনাৰ তাত নিশ্চয় ইয়াতে দেখিছে যে এটা বস্তু ইয়াতে ইউটিউবৰ ওচৰতে এনেকৈ এটা বস্তু দেখিছে আপুনি, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনাৰ ইয়াত থকা ভিডিঅ'বোৰ দেখুৱাই দিব। জাষ্ট মই ইয়াৰ পৰা এটা ভিডিঅ' চিলেক্ট কৰি লৈছোঁ, এইটো এটা ভিডিঅ' চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ কি হ'ব, টাইটেল দিব আহিব, তাৰপিছত ডেছক্ৰিপশ্যনত লিংক দি ডেছক্ৰিপশ্যনত কি আপোনাৰ ভিডিঅ'টো কি কাৰণে বনাইছে তাৰ অলপ ভাগ দি দিব। পিছত আপোনাৰ কি এইটো পাব্লিক কৰিবনে কি কৰিব, পাব্লিক কৰিবনে আনইনষ্টল কৰিবনে প্ৰাইভেট কৰিব কৈ দিব। তাৰপিছত আপোনাৰ যিটো অৱস্থান অৰ্থাৎ লোকেশ্যন, সেই লোকেশ্যনটো চিলেক্ট কৰি দিব। এইখিনি গোটেইখিনি কৰাৰ পিছত আপুনি নিশ্চয় দেখিছে নীলা ৰঙৰ এটা বটন, যাত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কি ভিডিঅ' টোটেলি ইউটিউবত যাবগৈ, আৰু গোটেই বিশ্বব্ৰহ্মাণ্ডতে ইউটিউবৰ গোটেইতে যাবগৈ। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমান আছিলে। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিৰ ভিডিঅ'য়ে